এতিয়া আৰাম দিছে চাক ধৰিব মাৰি সৰু সুৰা চিনিয়ে পাবা নাই মানুহ হয় আৰু আগা আহিছে এতিয়া বহু দিনৰ মূৰত আপোনালোকৰ মাজৰে আহি গ'লোঁ আপেল খাইছোঁ স্বাগতম টু মাই চেনেল ৰঞ্জন ব্লগ এতিয়া মই গৈ আছোঁ বৌমাৰী ঘাটত মানে নদীত কিয় গৈ আছোঁ আৰু এদিন মই ভিডিঅ' দিব পৰা নাই বহুত দিনৰ মূৰত আজি আহিলোঁ আপোনালোকৰ মাজত কিয় পৰা নাই কৈ আছোঁ অকণমান পিছত আৰু কিয় যাম বৌমাৰী ঘাটত তেন্তে কৈ আছোঁ আপেল খাই আছোঁ উপায় নাই আপেল খাই গৈ আছোঁ মই অকৰাই আগত গ'ল বহুত মানুহ কাৰণ মোৰ ঘৰত কাম কৰিলোঁ অকণমান মাক হেল্প কৰিলোঁ সেনেকৈ মানে মোৰ দেৰি হৈ গ'ল এতিয়া মই খোজকাঢ়ি গৈ আছোঁ আপেল খাই দেখুৱাম আৰু এতিয়া নকৰোঁ তাত যাই ক'ম যদি ভিডিঅ'টো আৰু ভাল লাগে বা ভাল পায় আপোনালোকে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা প্লিজ কৰি দিবা কাৰণ বহুতে ছাবস্ক্ৰাইব নকৰে বা ভিডিঅ' চাই কোনো লাইক শ্বেয়াৰ একো নকৰে প্লিজ কৰি দিবা না আৰু অলপ হেল্প কৰিবা আৰু সকলোৰে হেল্প লাগিবই হেল্প নোহোৱাকৈ মই আগুৱাই যাব নোৱাৰিম প্লিজ হেল্প কৰিবা প্লিজ সোনকালে হেল্প কৰি দিয়া না 1K কৰি দিয়া প্লিজ চবে কৰি দিয়া এতিয়া গৈ আছোঁ মই পথাৰখন চাই কি ধুনীয়া লাগে চাওক প্ৰায় ভাগ পকিছে ধানবিলাক চাওক আৰু কিছুমান বতাহত পৰি গৈছে আৰু প্ৰায় কাটিব সময় হৈছে কিন্তু পূজা পাতল আহিছে না বহুত প্ৰব্লেম চাওক কাটিব লাগে আৰু প্ৰায় আৰু কি ধুনীয়া হৈছে এইবাৰ ধানবিলাক সোণোৱালী পথাৰত চাওক দেখিবলৈ ধুনীয়া চাওক এইটো চাইড আৰু এইটো চাইড চাওক এইটো চাইড কিছুমান কাটিছে চাওক কি ধুনীয়া কৃষ্ণচৰাই আৰু ডাঙৰ হৈ বহুত ভাল লাগিব আৰু এইখন দলং পালোঁ মানে ৰাস্তাতে কৈ দিওঁ সকলো কথা আপোনালোকৰ মাজত কৈ থাকিম আৰু কৈ থাকিম তেন্তে কৈ আছোঁ ৰ'বা দলংখন পাৰ হৈ লওঁ আৰু মোৰ অৱস্থা চাওক দাঢ়ি চুলি বহুত বাঢ়ি গৈছে কাৰণটো হৈছে আমাৰ মানে ভিডিঅ' এটা মই দিছোঁৱেই শ্মশানৰ সেই ভিডিঅ'টো সকলোৱে চাই হয়তো কোনোবাই জানিছে কোনোবাই জনা নাই কাৰণ আমাৰ এজন দাদা আমাৰ ঘৰৰে হয় আৰু খুৰাৰ ল'ৰা একদম নিজা খুৰা নহয় আৰু আমাৰতো পাপাৰ ভাই দুইজন আমাৰ পাপা আৰু জেঠা মানে আমাৰ পাপাৰ আটা ভায়েক আৰু সেনেকুৱা ঘৰৰে হয় বয়সে হোৱা নাছিল এই দাদাজনৰ কৈছিলোঁ আপোনালোকক 35 বা 36 বছৰ হৈছে আৰু মুঠতে সেনেতে বেমাৰতে ঢুকাইছে আজি হ'ল 10 দিন সেই 10 দিন আজি 10 দিনত দাহা কৰে তাকে মই গৈ আছোঁ দাহা কৰিবলৈ আৰু আপোনালোকৰ মাজত মানে মই পূজাৰ ভিডিঅ' দিবই পৰা নাই নোৱাৰিলোঁ দিব কাৰণ বহুত দুখ লাগিছে দেৱালীৰ ভিডিঅ' দিব নোৱাৰিলোঁ পূজাৰ ভিডিঅ' সেইকাৰণে বহুত দুখ লাগিছে আৰু আপোনালোকেও ভাবি আছে বা কিয় দিয়া নাই যিবিলাকে মোৰ সদায় ভিডিঅ' চাই বা মোৰ হেৰি আৰু ছাবস্ক্ৰাইবৰ মানে মোৰ ফেমিলি সেইবিলাকে হয়তো ভাবিব পাৰে কিয় ভিডিঅ' দিয়া নাই পূজাৰ এনেকুৱা মোৰ পৰিস্থিতি মোৰ এনেকুৱা অৱস্থা সেইকাৰণে বহুত দুখ লাগিছে চাব নাপালোঁ যি নকওঁ কাৰণ সমস্যা আহিবই যিকোনো আমাৰ ব্ৰেইনৰ সমস্যা চাৰিওফালে ঘূৰিয়ে থাকে সেই সমস্যাৰ মাজতে আৰু আপোনালোকক ভিডিঅ' বনাই দিম আৰু চেষ্টা কৰিম মই আৰু দূৰত যাবলৈ বহুত প্লেন আছে কিছু দেখুৱাম অকণমান ভাল ৰাস্তা বা জেগা সকলো দেখুৱাম আৰু এতিয়া মই গৈ আছোঁ অকলে কাৰণ সকলোৱে কৈছে সকলোৱে আগুৱাই গৈছে মোৰ ঘৰত কাম কৰাতে বহুত দেৰি হ'ল সেইকাৰণে মানুহ আৰু এতিয়া গৈ আছোঁ আৰু পাম আৰু বেছি দূৰ নাই মানে আমাৰ ঘৰৰ পৰা বৌমাৰী ঘাট 2 কিলোমিটাৰ হয় সেই 2 কিলোমিটাৰ মই খোজকাঢ়ি আহিলোঁ আছে চাইকেল তথাপিও মানে চেষ্টা কৰা নাই আৰু দাদা মানে এইজন দাদা আহিছে মানে অলপ মোৰ লগতে গৈ আছে আৰু অকলে গৈ আছোঁ যেতিয়া সেইকাৰণে আপোনালোকক আজি মই ইমান দিন ভিডিঅ' দিব পৰা নাই যেতিয়া সেইকাৰণে আজিয়ে মানে আপোনালোকক কৈ দিলোঁ কথাখিনি কিয় পৰা নাই বা কিয় দিয়া নাই আৰু মোৰো বেয়া লাগি আছে আজি হ'ল 10 দিন সেইকাৰণে আজি দাহা তাৰপিছত আৰু থাকিব শুকুৰবাৰে কাম মানে একেদিনে কৰি দিয়ে আমাৰ ইয়াত প্ৰায়ভাগ একেদিনে কৰি দিয়ে কাৰণ ডাবল খৰচ নকৰে কোনো মানে ডাবল কৰিলে খৰচ হয় আৰু ৰ'দটো অলপমান বহুত ৰ'দ দিছে দিনতকৈ অকণমান জ্বলি গৈছে আপোনালোকক দেখুৱাইছোঁ মই সকলো কিমান দূৰ সম্ভৱ হয় আৰু তাৰে অলপমান পৰিৱেশ দেখুৱাম ইমান নেদেখুৱাওঁ এমিনিট বা অলপমান দেখুৱাম আৰু পৰিৱেশবিলাক হয়তো বহুতে মানে নুঠিব পাৰে ভিডিঅ'টোত অকণমান সেনেকৈ আছে যি নহওক কিয় চাই থাকিব আৰু অকণমান দেখুৱাম আৰু ল'ৰা ছোৱালী বহুত সৰু ল'ৰাজনৰ হ'ল 11 বছৰ
তাৰপিছত ছোৱালীজনীৰ 8 বছৰ না 9 বছৰ আৰু সেনেকুৱা বহুত সৰু কি কৰিবা আৰু কপালৰ লিখন আৰু নিজৰ দোষতো এনেকুৱা হৈছে যি নহওক কিয় গ'ল যেতিয়া আত্মাটো শান্তি লওক ভগৱানে দিয়ক সেয়াই আৰু কামনা কৰিছোঁ বহুত আছোঁ আৰু মানে সুখে থাকিব লাগে এতিয়া আপোনালোকক দেখুৱালে আপেল খাই আহিলোঁ তাৰপিছত এতিয়া দাহাৰ পৰা গৈ পিঠাগুড়ি চাকু কিবা খাম আৰু খাই আৰু একেবাৰে মানে বেলা যোৱাৰ আগে আগে আমাৰ হবিজ ভাত খাই উঠিব লাগে এতিয়া খাম আৰু মই হবিজ ভাত খোৱা ভিডিঅ' আপোনালোকক দেখুওৱা নাই আৰু নেদেখুৱাওক যি নহওক কিয় মানে দিয়া নাই যেতিয়া আজি আৰু দিলোঁ আজি ভিডিঅ'টো বনালোঁ আৰু অকণমান তাৰে দেখুৱাম পৰিৱেশ ইমান দিন ভিডিঅ' দিব পৰা নাই সেইকাৰণে আৰু অকণমান দেখুৱাম আপোনালোকে কোনো বেয়া নাপাব মানে দেখুৱাৰ কাৰণে চাই থাকিব ভিডিঅ'টো এতিয়া আহি পালোঁ অৱশেষত মেইন প্লেজত চাওক এইখন দলং এইখনে কয় বৌমাৰী আৰু এইবিলাক গাড়ী মটৰ থৈ দিছে তাৰপিছত আমাৰ 2 কিলোমিটাৰ এইটো আমাৰ এইটো চিন 2 কিলোমিটাৰ এইটো চিন আমাৰ এই 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ ঘৰৰ পৰা আৰু পূজাৰ ভিডিঅ'টো দিব নোৱাৰিলোঁ মানে আৰু এটা ভাগ্য কিজানি কালি পূজা পাণবাৰীটো চাব নাপাওঁ আজি না কালি শেষ পাণবাৰীতে চাবলৈ বহুত মন আছে আৰু আপোনালোকক দেখুৱাবলৈ মন আছিল ভিডিঅ' বনাই কিন্তু মই নোৱাৰিলোঁ চৰবুকত ভাগ্য ভাল পাম এদিন পাম যোনদিন শুকুৰবাৰে কাম না শুকুৰবাৰে ৰাতি যাব পাম আৰু শুকুৰবাৰেতো দিনটো আমাৰ কমপ্লিট থাকে তাৰপিছত ৰাতি যাব পাম আৰু পূজা চাব তে গ'লে আৰু চৰবুকৰে ভিডিঅ'টো দেখুৱাব পাৰিম কালী পূজা ভাগ্য যি নহওক কিয় এতিয়া মই তলৰ পিনে যাওঁ আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ অকণমান ওপৰৰ পিনে দেখুৱাওঁ আপোনালোকক সেইবিলাক আমাৰ মানুহ মানে যোগাৰ কৰিব ধৰিছে চাওক মানে আৰু নাপিতে চুলি কাটি আছে তলত আছে নেকি চাওক ওপৰৰ পিনে এইখনে কয় বৌমাৰী দলং আৰু নদী তো আপোনালোকক অকণমান ওপৰৰ পৰা দেখুৱালোঁ এতিয়া মই তলৰ পিনে যাম অকণমান দেখুৱাম আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো কিন্তু চাই থাকিব দেহা চাই অলপো ভাল নালাগে কাৰণ চাবোন দিব নোৱাৰোঁ অকল পানীখিনি আৰু সেয়াই আৰু এতিয়া আজি অলপমান ভাল লাগিব অলপমান ভালকৈ থ'ম আৰু ইয়াত নধো ঘৰত যাই থ'ম অকণমান আৰু ধুব লাগিব না এতিয়া আৰম্ভ দিছে শ্ৰাদ্ধ বুলি ক'ব পাৰি আৰু সৰু সুৰা চাওক পালহা এনে পলাশৰ পাত বুলি কয় চাওক মানে এইটো দৰকাৰ লাগে আৰু এইটো লাগিবই এইটো নহয়ে আৰু চাওক লাগিবই পাখৰি পাতটো লাগিব আৰু অকণমান আপোনালোককো দেখুৱালোঁ এই পৰিৱেশ ইমান সৰু ল'ৰাই কৰি আছে চাওক এনেকুৱাই আৰু অকণমান দেখুৱালোঁ আৰু এইটো স্মৃতি হিচাপে থাকিব ডাঙৰ হ'লে চাব পাৰিব বা মই এনেকুৱা ডাঙৰত কৰিছিলোঁ বা যি নহওক কিয় থ'ম আৰু স্মৃতি হিচাপে প্ৰভুৱে মন্ত্ৰ পেলাই আছে মই বৰ্তমান আছোঁ দলঙৰ তলত চাওক মজা লাগিছে ঠাণ্ডা আৰু দাঁত আহিলে চুলি কাটিব লাগে এইটো নিয়ম আৰু চুলি কাটি আছে এইফালে কমলা চাওক নিয়ম কাটিব লাগে এতিয়া হ'ল গা পা ধুলোঁ যাম আৰু অন্তিম টাইম আহি গ'ল তাৰপিছত ইয়াত চুলি ঘূৰাব লাৰিলোঁ ইয়াত অকণ হয় দে আৰু এতিয়া আমি বিদায় ল'ম নাকি অন্তিম টাইম লেট কৰি দিছে বহুত লেট হৈছে না কিচ্ছে না মাথাটো কিমান টাইম বহি ভাল লাগ আৰু আধা কাটা কৰি থৈ দি ভিডিঅ'টো এইটো পৰম্পৰাম নিয়ম চাওক লাগেই ঘণ্টা মই একেলগে ঘূৰাও নাকি চিনিয়ে পাবা নহয় মানুহ হয় আহিবা আহিছে এতিয়া যিখিনি পাৰা আহে তলৰ গিলো বাদ দিয়ে ওপৰৰ কাপোৰখনো ভাই দিয়ে শেষ হ'ল অকণমান কাম আছে
কলহা ভাঙাব লাগে তাৰপিছত সূৰ্য চাব লাগে সেকে আৰু